নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বৰ্তমান ৰাতিপুৱা 4 বাজিছে। খোজকাঢ়িম বুলি আহিছিলোঁ, ভাবিলোঁ আপোনালোককো আমাৰ গাঁওখন অলপ দেখুৱাওঁ, লগতে দুটামান লাগতিয়াল কথাও কওঁ। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি এতিয়া আমাৰ গাঁৱৰ নামঘৰটোৰ সন্মুখত উপস্থিত হৈছোঁহি আৰু এইখন এখন বিদ্যালয় হয় আমাৰ গাঁৱৰ। পুৱা যিহেতু খুব ঠাণ্ডা পৰিৱেশটো, খুব একদম নিতাল মাৰি আছে, খুব বেছি ভাল লাগিছে, দেখিবলৈও খুব ভাল লাগিছে। আৰু এতিয়া আমি এইফালে আগবাঢ়ি গৈ আছোঁ আমাৰ বিদ্যালয়ৰ ফালে। ভিডিঅ'টোৰ লগে লগে দুটামান লাগতিয়াল কথাও আপোনালোকক ক'ব বিচাৰিছোঁ। খোজকাঢ়িলেনো কি হয়, ৰাতিপুৱা খোজ কঢ়াটো কিয় জৰুৰী। গতিকে চাব, ৰাতিপুৱাৰ যিটো সুস্থ অক্সিজেন হয় সেইটো আমাৰ দেহৰ হাড়ৰ জইণ্টছৰ কাৰণে বহুত বেছি উপযোগী হয়। আৰু খোজ কাঢ়োঁতে আপোনাৰ ভৰিৰ পৰা নিঃসৰিত হোৱা কলেষ্টৰেল তেজত প্ৰৱেশ কৰে আৰু ই আপোনাৰ শৰীৰত এক নতুন শক্তিৰ সঞ্চাৰ কৰে। আৰু খোজ কঢ়াটো আমাৰ শৰীৰৰ বাবে এটা আচলতে প্ৰাকৃতিক ঔষধৰ নিচিনা, যি আমাৰ মনটো সুস্থ, সুখী আৰু লগতে মানসিক ভাৰসাম্য অটুট ৰখাটো যথেষ্ট পৰিমাণে সহায় কৰে। নিতৌ পুৱা যদি আপুনি অতি কমেও আধা ঘণ্টামান সময়ো যদি খোজ কাঢ়ে, তেন্তে বছৰেকত এটা বছৰত এজন ব্যক্তিয়ে নিজৰ খাদ্যসূচীত অকণো সাল সলনি নকৰাকৈ, ডায়েটিং নকৰাকৈ অতি কমেও 10 কেজি ওজন কমাব পাৰে। গতিকে আৰু এইখিনিতে কথা পতাৰ মাজতে এটা বস্তু দেখুৱাইছোঁ। এজোপা জামুক গছ। মই পঢ়ি থকাৰ পৰাই এই গছজোপা এনেকৈয়ে দেখিছোঁ, খুব ডাল ভৰি ভৰি জামুক লাগিছে। আমি ভিডিঅ'টো বনোৱাৰ মাজে মাজে জামুক খাবলৈও চেষ্টা কৰিম, কিন্তু যিহেতু ভিডিঅ' বনাই থাকিলে জামুক কেনেকৈ বুটলিবতো নোৱাৰিম, গতিকে অলপমান দিগদাৰ হ'ব। সেইখিনি থাকি গ'লেও আপোনালোকে বেয়া নাপাব। আৰু এইটো পুখুৰী হয় আমাৰ গাঁৱৰ, ৰাজহুৱা পুখুৰী। ইয়াত মীন পালন কৰা হৈছে, গতিকে ভালদৰে বেৰা দি ৰাখিছে গাঁৱৰ যুৱকসকলে। গতিকে যেতিয়া মাছ ধৰে গাঁৱৰ সকলো ৰাইজ গোট খায়, খুব ভাল লাগে আচলতে। আৰু এইখিনিতে বহুত সুন্দৰ পৰিৱেশ এটা দেখুৱাওঁ। কি ভাগ্য নাজানো, আমাৰ লগে লগে এজাক বান্দৰো আহি ওলাইছেহি। হয়তো সিহঁতি জামুক খাবলৈ আহিছে, ভাবিছে চাগে কোনেও নজনা নেদেখাকৈ মনে মনে আমি খাই যাওঁ, কিন্তু আমি দেখিলোৱেই। এতিয়া সিহঁতি আমাক জামুক হৰুৱাই দিব আৰু আমি খাম। আমাক জামুক হৰুৱাই দিবলৈকে সিহঁতি আহিছে চাগে। এই যে টিকলা ইমান ধুনীয়া, বহুত বেছি আহিছে। আজি দিনটো ল'লে আৰু ইহঁতি শাক পাচলি চব খাব। আৰু এতিয়া পুনৰ আমি আমাৰ কথাৰ মাজলৈ আহিছোঁ। খোজকাঢ়িলে কি হয়, খোজকাঢ়িলে প্ৰায় 60% বহুমূত্ৰ ৰোগ নিৰ্মূল হয় তথা নিয়ন্ত্ৰণ কৰিব পাৰি, আৰু লগতে 20% কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। কৰ্কট ৰোগ হৈছে কেঞ্চাৰ। আৰু মেদবহুলতা 21 শতিকাৰ মানুহৰ এটা ডাঙৰ সমস্যা, সেইটো জানেই সকলোৱে। আৰু সেইটো কাৰণে যদি খোজকাঢ়িলে কি হয়, এই মেদবহুলতা হ্ৰাস কৰিব পাৰি। আৰু খোজকাঢ়িলে মানুহে যদি দৈনিক আধা ঘণ্টা খোজকাঢ়ে, তেতিয়া সমগ্ৰ দিনটোৰ বাবে আপুনি কাম কৰিবলৈ যথেষ্ট উদ্যমী হৈ থাকে। মনটো কোনো ভাগৰ নালাগে, মনটো উৎফুল্লিত হৈ থাকে, ফূৰ্তি লাগি থাকে, আৰু মানসিক দুৰ্বলতাই দেখা নিদিয়ে। অৰ্থাৎ মানসিক চাপে, যিটো ডিপ্ৰেশ্যন বুলি কয়, সেইটোৱে দেখা নিদিয়ে। প্ৰতিটো সময়তে আমাৰ মনটো সতেজ হৈ থাকে, কিবা এটা কৰাৰ ইচ্ছা জাগ্ৰত হয়। সেইটো কাৰণে ৰাতিপুৱা যদি সোনকালে উঠি এই ঠাণ্ডা পৰিৱেশটোত আৰু এই ঠাণ্ডা বতাহজাক যদি গাত লাগে, এইটো আমাৰ মাহঁতেও কয় বা ককা আইতাসকলেও কয়, ৰাতিপুৱাৰ এই ঠাণ্ডা বতাহজাক হেনো গাত লাগিব লাগে, তেতিয়া স্বাস্থ্যৰ কাৰণে খুব ভাল বুলি কয় আচলতে। এতিয়া আমি আহি আমাৰ দলংখনৰ ওচৰত উপস্থিত হৈছোঁহি। এইখন আমাৰ গাঁৱৰ নৈ হয়, আপোনালোকে দেখি আহিলে। এইখন নামদাং নৈ। এই নৈখনে আমাৰ গাঁওখনক ঘেৰি ৰাখিছে। আমাৰ গাঁওখন মাজতে দ্বীপ থকাৰ নিচিনাকৈ আছে। আচলতে দ্বীপ নহয়, এইটো এটা চাপৰি হয়।
আমাৰ গাঁওখনৰ নামেই হৈছে বৰচাপৰি আদৰ্শ গাঁও, গতিকে এইটো এটা চাপৰি হয়, বহুত ডাঙৰ চাপৰি। গতিকে এই আমাৰ চাপৰিটোৰ চাৰিওকাষে এই নৈখন আছে আৰু এইখনেই হৈছে দলংখন, যিখন আমাৰ গাঁৱৰ বাহিৰৰ গাঁওসমূহৰ লগত সংযোগ স্থাপন কৰিব পৰা একমাত্ৰ ভৰসাস্থল। এতিয়া আকৌ আমি কথাৰ মাজলৈ আহোঁ। নিতৌ পুৱা যদি আপুনি খোজ কাঢ়ে তেতিয়া আপোনাৰ প্ৰকৃতিৰ লগত সম্পৰ্কটো সুদৃঢ় হয়। যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আপুনি খোজ কাঢ়িবলৈ পায়, চাৰিওকাষে সেউজীয়া হৈ থাকে, গতিকে প্ৰকৃতিৰ লগত সম্পৰ্কটো সুদৃঢ় হয় আৰু প্ৰকৃতিক আপুনি লাহে লাহে অধিক ভাল পাবলৈ লয়। আৰু আচলতে মানে ৰাতিপুৱা খোজ কঢ়াটো আমাৰ দৈনন্দিন কাৰ্যসূচীত অন্তৰ্ভুক্ত থাকিবই লাগে, কাৰণ নিতৌ পুৱা খোজ কাঢ়িলে অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি। অনিদ্ৰা মানে হৈছে ৰাতি যে টোপনি নহা ৰোগটো, সেইটো হয়। গতিকে সদায় যদি খোজ কাঢ়ে তেতিয়াহ'লে এই অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি। আৰু খোজ কাঢ়িলে আমাৰ শৰীৰটোৱে যি মানে ভাগৰুৱা অনুভৱ কৰে আৰু সেই ভাগৰৰ ফলতেই মানুহক টোপনিৰ প্ৰয়োজন হয়, আৰু সেই টোপনিৰ যেতিয়া প্ৰয়োজন হয় তেতিয়াই আমাৰ টোপনি আহে। গতিকে খোজ কঢ়াটো টোপনিৰ কাৰণেও খুবেই গুৰুত্বপূৰ্ণ। আৰু খোজ কাঢ়িলে আচলতে ৰক্তচাপ কমে, উচ্চ ৰক্তচাপ মানে হাই প্ৰেছাৰ যিটোক কয়। ডক্তৰসকলেও পৰামৰ্শ দিয়ে যে হাই প্ৰেছাৰ থকা মানুহক খোজ কাঢ়িবলৈ কয় যথেষ্ট পৰিমাণে, কাৰণ খোজ কাঢ়িলে তেজৰ চলাচল বৃদ্ধি পায়, আৰু তেজৰ চলাচল বৃদ্ধি পায় আৰু হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। সেইটো কাৰণে মানে উচ্চ ৰক্তচাপটো যথেষ্ট পৰিমাণে নিয়ন্ত্ৰিত হয়। আৰু সকলোৱে জানেই আপোনালোকে যে খোজ কঢ়াটো আমাৰ হাড়ৰ বাবেও অতিকে উপকাৰী, কাৰণ খোজ কাঢ়িলে হাড় মজবুত হয়, ভৰিৰ হাড়বোৰ শীঘ্ৰে ক্ষয় নাযায়, আৰু যিবিলাক টাইপ 2 ডায়েবেটিছ ৰোগী সেইবিলাকে খোজ কাঢ়িলে যথেষ্ট পৰিমাণে উপকাৰ পায়। আৰু যিবিলাক ব্যক্তি দিনটো নিষ্ক্ৰিয় হৈ বহি থাকে, শুই বহি থাকে, এলেহুৱা ব্যক্তি, তেনেকুৱা এজন ব্যক্তিও যদি নিতৌ খোজ কাঢ়িবলৈ লয়, নতুনকৈ খোজ কাঢ়িবলৈ লয়, তেওঁ সেই এলেহুৱা ভাৱটো আঁতৰি যায় আৰু তেওঁ পুনৰ কাম কৰিবলৈ মনত যথেষ্ট পৰিমাণে উদ্যম লাভ কৰে। সেইটো কাৰণে খোজ কাঢ়িব লাগে আমি। আৰু এয়া দেখিছে, এইবিলাক যিহেতু নৈৰ পানী বাঢ়ি আছিলে, মই মাজে মাজে কথাও কৈ গৈছোঁ আৰু খোজ কাঢ়িলেনো কি হয় সেয়াও কৈ গৈছোঁ। এইবিলাক পানী বাঢ়ি থকাৰ কাৰণে এনেকৈ পানী জমা হৈ আছে, আপোনালোকে দেখা পাইছে। আৰু এতিয়া আপোনালোকে চাওক, সৰুটো যে আঁতৰত দেখিছে নৈখনৰ ইপাৰে, সেইটো এটা চাপৰি নহয়, সেইটো এটা টিলা হয় আচলতে, যিটোক বৰভেটা বুলি কয়, তাৰ নামটো বৰভেটা হয়। তাত আমাৰ গাঁৱৰ মানুহৰো খেতি আছে বা বেলেগ গাঁৱৰ মানুহৰো আছে, সেইটো খেতি কৰাৰে এটা ঠাই হয় আচলতে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। খোজ কঢ়াৰ বিষয়ে আপোনালোক সকলোৰে ধাৰণাটো আছেই, গতিকে আৰু নকওঁ, আজিৰ ভিডিঅ'টো ইমানেই ক'লোঁ। যদি আপোনাৰ অলপ হ'লেও ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।